নমস্কাৰ মই পম্পী সোণোৱালে আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ এটা সৰু টিপছ লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ যেহেতু বহাগ বিহু সমাগত আমাৰ বাপুতি হাঁহন ৰঙালী বিহু আহি পাবৰে হ'ল বিহু বুলিলে আমাৰ ব্যস্ততা অন্ত নপৰে পিঠা পনা লাৰু বনাত সকলোৱে ব্যস্ত হৈ পৰে মোৰো ঠিক তেনেকৈ বুলি ক'ব পাৰি আৰম্ভ হৈ গৈছে তেনেকুৱা ব্যস্ততা যেহেতু এবাৰ বতৰ খুবেই বেয়া নেৰানেপেৰা বৰষুণ মই ভাবিলোঁ এবাৰ ঘিলা পিঠাটো মই কেনেদৰে তৈয়াৰ কৰিম ঘিলা পিঠাৰ কাৰণে যেটো চাউল বৰা চাউলে ব্যৱহাৰ কৰোঁ মই বৰা চাউল আৰু ভাত খোৱা চাউলৰ গুড়া মিক্স কৰি ঘিলা পিঠাটো তৈয়াৰ কৰোঁ এই চাউলৰ গুড়াবিলাক মই ৰ'দত শুকুৱাই ৰাখোঁ আৰু ষ্ট'ৰ কৰি ৰাখোঁ বহুত দিনৰ কাৰণে এবাৰ ভাবিলোঁ ৰ'দ নাই কেনেদৰে তৈয়াৰ কৰিম কিন্তু যোৱাকালি মোৰ মনলৈ এটা হঠাৎ বুদ্ধি বুলিয়ে ক'ব লাগিব বুদ্ধি এটা মনলৈ আহিল এয়া হৈছে আমি পিঠা গুড়াখিনি কেঁচা পিঠা গুড়াখিনি যেটো চাউলৰ পৰা যেটো গুড়া তৈয়াৰ কৰোঁ আমি এই কেঁচা পিঠা গুড়াখিনি মানে মিশ্ৰণটো যদি তৈয়াৰ কৰি লওঁ ঘিলা পিঠা বনাবৰ কাৰণে যেটো মিশ্ৰণ গুড় আমি কিছুমানে গুড় দিয়ে কিছুমানে চেনি দিয়ে নাৰিকল দিয়ে ঠিক তেনেদৰে আমি যেনেদৰে বনাওঁ ঘিলা পিঠাটো তেনেদৰে আমি ডটো বনাই যদি এয়াৰটাইট কণ্টেইনাৰত ষ্ট'ৰ কৰি ৰাখোঁ ৰেফ্ৰিজাৰেটৰত নৰ্মেল সেকশনত ফ্ৰজেন সেকশনত নাৰাখিব কোনেও তেনেদৰে যদি ৰাখোঁ তেতিয়া আমি যেতিয়াই মন যায় তেতিয়াই উলিয়াই ঘিলা পিঠাৰ আমি সোৱাদ ল'ব পাৰোঁ আশা কৰোঁ মোৰ টিপছটো কাৰোবাৰ হ'লেও কামত আহিব কাৰোবাৰ সহায় হ'ব যদি আপোনালোকে অকমান হ'লেও মোৰ এই টিপছটোৰ দ্বাৰা উপকৃত হয় তেনেহ'লে মোৰ ভিডিঅ'টো চাই লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব থেংক ইউ